সদায় দুখত থকা মানুহে এই ভিডিঅ'টো শেষলৈকে চাওক। আজি মই এটা কাহিনী ক'বলৈ লৈছো যি এজন দুখীয়া মানুহ আৰু ভগৱান বুদ্ধৰ মাজৰ কাহিনী। বহুত কথা জানিব পাৰিব আপোনালোকে। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় শুনিছে যি পানী গতিশীল সেই পানী স্বচ্ছ আৰু বিশুদ্ধ হয়, আৰু যি ৰৈ থাকে সি কচৰা হৈ যায়। এই কাৰণে সদায় গতিশীল হ'ব লাগে। এই কথা বুজাবলৈ আপোনালোকক এজন গৰীব আৰু ভগৱান বুদ্ধৰ কাহিনী ক'বলৈ লৈছো। এবাৰ গৌতম বুদ্ধই এখন গাঁৱত ধৰ্মসভা পাতিছিল। লোকসকলে নিজৰ সমস্যা সমাধান কৰি সুখেৰে ঘৰলৈ উভতি আহে। সেই গাঁৱতে ৰাস্তাৰ কাষতে এজন গৰীব ব্যক্তি বহি আছিল। ধৰ্মসভাত যোৱা লোকসকলক প্ৰত্যক্ষ কৰি আছিল। তেওঁ মনতে ভাবিছিল, মানুহবিলাকে আহোঁতে ইমান দুখেৰে আহে, কিন্তু যাওঁতে আনন্দিত হৈ যায়, কাৰণটো কি? এইবোৰ দেখি গৰীব ব্যক্তিজন আচৰিত হ'ল। তেওঁ ভাবিলে যে মোৰ সমস্যাবোৰ বুদ্ধৰ ওচৰলৈ লৈ যাওঁ। গৈ দেখিলে লোকসকলে থিয় হৈ নিজৰ সমস্যাবোৰ কৈ আছে আৰু বুদ্ধই আনন্দিত মনেৰে সমাধান কৰিছে। যেতিয়া দুখীয়া ব্যক্তিজনৰ পাল পৰিল, তেতিয়া তেওঁ ভগৱান বুদ্ধক প্ৰণাম কৰিলে আৰু ক'লে, ভগৱান, গাঁৱত সকলো মানুহ সুখী, কিন্তু মই কিয় দুখীয়া? বুদ্ধই হাঁহি মুখেৰে ক'লে, তুমি গৰীব আৰু নিৰ্ধন এই কাৰণে হয় কিয়নো আজিলৈকে তুমি কাকো একো দিয়া নাই। আচৰিত হৈ গৰীবজনে ক'লে, মোৰ ওচৰত বেলেগক দিবলৈ কিনো আছে? মই নিজে যেনে তেনে ভিক্ষা কৰি দুবেলা দুমুঠি খাই আছো। ভগৱানে অলপ সময় মনে মনে থাকিল আৰু ক'লে, তুমি বহুত অজ্ঞানী হয়। বেলেগক দিবলৈ ঈশ্বৰে বহুত কিবা কিবি দিছে, হাঁহি দিছে, যিয়ে মানুহৰ মাজত আশাৰ সঞ্চাৰ কৰিব পাৰে। মুখেৰে দুটা মিঠা কথা ক'ব পাৰা, দুই হাতেৰে মানুহক সহায় কৰিব পাৰা। ঈশ্বৰে যাক এই তিনিটা বস্তু দিছে সি কেতিয়াও গৰীব আৰু নিৰ্ধন নহয়। নিৰ্ধনতাৰ বিচাৰ মানুহৰ মনতে থাকে। এইটো এটা ডাঙৰ ভ্ৰম হয়, এইটো ত্যাগ কৰা। এইবোৰ কথা শুনি তেওঁ চমকিত হৈ উঠিল। এই কাহিনীটোৰ পৰা আমি জানিলো, দুখী আৰু গৰীব হোৱাটো এটা ভ্ৰমহে। আপুনি যিটো বেছিকৈ ভাবে সেইটো হৈ যায়। বেলেগক সহায় কৰিলে আপুনিও সুখত থাকিব পাৰিব।